নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দীপাৱলীত বা দীপান্বিতানো আমাৰ ঘৰত কেনেকৈ উদযাপন কৰা হয় চাওকচোন। ইফালে চাকি জ্বলাইছে, মায়ে জ্বলাইছে চাকি এইবাৰ, কিয়নো মই এবাৰ অসুবিধা বুলি কৈছিলোঁৱে, অসুবিধা হ'লে নাপায় আমাৰ চাকি জ্বলাবলৈ। এয়া মায়ে সকলোবোৰ কৰিছে, ধুনীয়াকৈ চাকি জ্বলাইছে। এইবাৰ আমাৰ ঘৰতো কোনো আধুনিকতাৰ ৰূপ দিয়া নাই, কেৱল চাকি আৰু চাকিয়ে জ্বলোৱা হ'ল। কিয়নো ঘৰটো কালাৰ কৰা নাই, খুবেই বেয়া লাগে জানেনে, সেইকাৰণে নকৰিলোৱে। দিয়কচোন বাৰু, অহা বছৰলৈ দেখা যাব, কালাৰ চালাৰ ভালকৈ কৰি যদি কৰিব পাৰোঁ, ভালকৈ ডেক'ৰেশ্যন কৰিম বুলি আশা ৰাখিছোঁ। এইফালে ফুল চুল দি ধুনীয়াকৈ কলগছজোপা সজাইছে মায়ে। এয়া দেখিছেনে, চাকি জ্বলাইছে আৰু এইফালে ফুল দিছে, তেনেকৈ সজাইছে। লগতে দুৱাৰমুখতো দিছে দুপাতমান, লাহে লাহে এপাত এপাতকৈ দিছে। এয়া মোৰ অকণমানিটো, মানে মোৰ ডাঙৰ ল'ৰাটো। মায়ে এতিয়া গাড়ী গেৰেজত দিবলৈ গৈছে, মানে সকলোতে চাকি দিব। এয়া দেখিছেনে কেনেকৈ দিছে। এয়া মোৰ ল'ৰাটোৱে চিনচিনি জ্বলাইছে, বিজুলী বাতি বুলিও কোৱা হয়। বিজুলী বাতি জ্বলাই কিমান আনন্দ পাইছে চাওকচোন। আগতে আমিও এনেকুৱা আছিলোঁ, এইখিনি কথা ভাবিলে মানে একদম নষ্টালজিক হৈ পৰোঁ জানেনে, খুবেই ভাল লাগে। সৰুকালত আমি এনেকুৱা নাছিলোঁনে বাৰু। চাওকচোন কিমান আনন্দ পাইছে সি। নাচিব চাব দেই, কেনেকৈ নাচিছে। দেখিছেনে, তাকে ইমান আনন্দ পাইছে। এতিয়া ওপৰলৈ দলিয়াই দিব চাব দেই। এইফালে দেউতাকো কম নহয়, এয়া দেউতাকে একদম কলগছ জ্বলাই পুতেকক দেখুৱাইছে। এয়া দেখিছেনে, এইজনী কণমানিজনী যে, এইজনী মোৰ মানুহজনৰ বায়েকৰ জীয়েক। খুব দুখৰ কথা জানেনে, বায়েকে কথা ক'ব নোৱাৰে, ভিনদেউ তেনেকুৱা। কিন্তু ল'ৰাকেইটা ভগৱানৰ কৃপাত ভালেই, 3টা ল'ৰা ছোৱালী। এয়া মাজুজনী, সিহঁতৰো মন যায় দিয়কচোন দিৱালী বুলি ক'লে। এইফালে মই ৰুটি বেলি আছোঁ, কিয়নো আমাৰ আজি দেৱালীৰ দিনাখন আমাৰ ভাত খোৱা নহয়, ৰুটি খোৱা হয়। ভাত একেবাৰে কোনো দিনে নাখায়, দেৱালী বুলি ক'লে ৰুটিহে খোৱা হয়। মই বেলি দিছোঁ, মায়ে বনাইছে। এই বেলনা মাৰিডালৰ এটা ৰহস্য আছে জানেনে, মোৰ ল'ৰাটোৱে এদিন জুইত পুৰি দিছিলে, সেইবাবে বেলনা মাৰিডাল এনেকুৱা হৈ থাকিলে দেখিছেনে। কি যে নকৰিব আৰু সি। এইফালে বেলি আছোঁ, ভতিজাজনীৰ লগত কথা পাতি আছিলোঁ। কেমেৰা ধৰা আন কোনো নহয় দেই, মোৰ ভতিজাজনী, দাদাৰ ছোৱালী। কমেণ্ট কৰি জনাব দেই, নজনাকৈ নাথাকিব। ইফালে মায়ে বনোৱা চানা দাইল, ৰঙালাও ভাজি আৰু পুৰি, তেনেকৈ খোৱা হ'ল। এয়া মই খাইছোঁ চাওকচোন, খুবেই ভোক লাগিছিলে জানেনে, টপা টপ পুৰিকেইখন খাম এতিয়া মই একেবাৰে ভোক সহ্যই কৰিব নোৱাৰোঁ জানেনে। ভোক লাগিলে বুলি ক'লে মোৰ ৰক্ষা নাই আৰু। খুবেই ধুনীয়া হৈছে খাবলৈ জানেনে। এটা কথা নহয়, মায়ে যেনেকৈ বনাই দিলেও মোৰ খাই ভাল লাগে। খুব ধুনীয়াকৈ বনায়, যিকোনো শাক পাচলি মায়ে খুব ধুনীয়াকৈ ৰান্ধে, খাই খুবেই সুস্বাদু হয় জানেনে। এয়া খাই আছোঁ মই। আচলতে খোৱা ভিডিঅ' দিব নালাগে বুলি কয় বহুতে, কিন্তু সেইটো ময়ো মানিছিলোঁ। ময়ো আনক কৈছিলোঁ, কিয়নো খোৱা ভিডিঅ' দিব লাগে, মই নাজানিছিলোঁ। যিহেতু খোৱা ভিডিঅ'বোৰ দিলেহে ভিউজ আহে বোলে, সেইবাবে ময়ো দি চাওঁচোন বাৰু কেনেকুৱা বা হয়। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় বাৰু জনাবচোন। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব। এয়া খাই আছোঁ মই।